যেতিয়া জিঅ' আৰম্ভ হৈছিলে এটা 4G ক্ৰান্তি আনিছিলে আম্বানীয়ে তেতিয়া ডিম্পুৱে ভিডিঅ' বনাইছিলে তাৰ ভিডিঅ' ফাৰ্ষ্ট মানে প্ৰথম অৱস্থাৰ পৰাই মই চাইছিলোঁ 2017 মানৰ পৰা চাইছিলোঁ তাৰ ভিডিঅ' আৰু ইভেন মই তাৰ ভিডিঅ' চাই আছোঁ আজি এবছৰ টোটেলি চোৱা নাই ইয়াৰ কাৰণো আছে বাৰু আৰু ইভেন তাৰ ভিউবিলাকো ডাউন হৈ গৈছে এতিয়া চ' প্ৰথম কথা মই কোনো ধৰণৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ নহয় যে ছ'চিয়েল মিডিয়াত মই ভিডিঅ' বনাওঁ বা তাৰ পৰা কেতিয়াবা পইচা পাম এইবিলাক মোৰ মানে আশা এইকাৰণে মানে নাই আগতে বনাইছিলোঁ এতিয়া মানে ইউটিউবত মাজে মাজে দি থাকোঁ কিন্তু এফবিটো মই নিদোৱেই মাজে মাজে গান গাওঁ গানবিলাক দি থাকোঁ কেতিয়াবা খালি চ' মই এইকাৰণে কৈছোঁ যে আপোনালোকে হয়তো ভাবিব পাৰে যে তাৰ নাম লৈ মই ভাইৰেল হ'ম এইবিলাক মোৰ ধান্দা কেতিয়াও নাই এইবিলাক সস্তীয়া জনপ্ৰিয়তাৰ প্ৰতি মোৰ আকৃষ্ট মই একেবাৰে নহয় নট ইণ্টাৰেষ্ট এইবিলাকত মোৰ আয়ৰ উৎস বেলেগ ছ'চিয়েল মিডিয়াৰ মানে পইচা মোক নালাগে চ' মই এই ক্ষেত্ৰত মানে মই একদম ক্লিয়াৰ কাট কৰি দিছোঁ চ' এতিয়া এটা কথা যে আমাৰ মিলিয়ন মিলিয়ন ছাবস্ক্ৰাইবাৰ মিলিয়ন মিলিয়ন ফলোৱাৰ্ছ থকা স্বত্তেও সি গম পায় যে মোক ইমান মানুহে ফ'ল' কৰে এটা চেনেলত অসমীয়া চেনেলত 3 মিলিয়নছ কৰাটো ইমান এটা সহজ কথা নহয় মই তাক চেলিউট কৰিছোঁ সি এইখিনি তাৰ এট্ৰাকশ্যন কেপাচিটি আছে চ' সেইকাৰণে সি গেইন কৰিব পাৰিছে ভাল কথা অসমীয়া ল'ৰা এজনে উন্নতি কৰিছে খুব ভাল পাইছোঁ আৰু আমি অসমীয়াই সদায় অসমীয়াক ছাপোৰ্ট দিব লাগে ইভেন অসমীয়াই কিবা এটা কৰিলে এইটো মানে সোৱাদখন সদায় তেওঁলোকৰ হৈ থাকিব সদায় আমি অসমীয়াক ছাপোৰ্ট নিদিওঁ কোনে কাক দিব যদি আমি অসমীয়াই নিদিওঁ ছাপোৰ্ট অসমীয়াক চ' সেই ক্ষেত্ৰত আগতে মই ৰখি আছিলোঁ তাৰ ভিডিঅ' চাব কিন্তু মই লাহে লাহে এটা কথা মানে মাইণ্ড কৰিলোঁ যে সি কিছুমান সস্তীয়া কথা ক'ব ল'লে ৱাৰ্ডবিলাক তাত একদম মানে সস্তীয়া ধৰণৰ আৰু এই ক্ষেত্ৰত মই গম পালোঁ যে যদি বেছি টাইম তাৰ ভিডিঅ' চোৱা যায় নিশ্চয় মোৰো মেণ্টেলিটি সস্তীয়া হৈ যাব কাৰণ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষত আছিল শকুনি আৰু পাণ্ডৱৰ পক্ষত আছিল ভগৱান শ্ৰীকৃষ্ণ চ' সংগী আছিল শ্ৰীকৃষ্ণ পাণ্ডৱত তো সেইকাৰণে পাণ্ডৱৰ জয় হ'ল চ' মই সদায় এনেকুৱা মানুহৰ পৰা আঁতৰত থাকোঁ যিয়ে সস্তীয়া চিন্তা কৰে সস্তীয়া ধৰণৰ কাম কৰে চ' আগতে বহুত শিকিছিলোঁ তাৰ ভিডিঅ'ৰ পৰা সি দেশ বিদেশ ভ্ৰমণ কৰে তেওঁলোকৰ কেনেকৈ থাকে তেওঁলোকে প্লাছ কেনেকৈ মানে আৱাস পায় আৰু গোটেইখিনি মানে আৱাস পাইছিলোঁ চ' এতিয়া মানে কি হৈছে তাৰ ভিডিঅ'বিলাক গোটেই মানে সি যদি মানে 10টা ভিডিঅ' বনায় 7টাই তাৰ সস্তীয়া লেংগুৱেজ ইউজ কৰিব সি আৰু ইভেন এইকাৰণে তাৰ ভিডিঅ'বিলাকত ভিউ কমিছে বাৰু আগতকৈ তাৰ এই সস্তীয়া মানে কাৰবাৰৰ কাৰণে মই বেয়া নাপাওঁ কিন্তু এটা কথাত মোৰ খং উঠিছে যে সি অশ্লীল গান তাত প্ৰমোট কৰিব সি সাহস ক'ত পালে সাহস পাইছে বাৰু কথা নাই সি সাহসৰ কথা নকওঁ কিন্তু সি এইটো কেনেকৈ ভাবিলে যে মোৰ লগত মিলিয়ন মানুহ আছে চ' মিলিয়ন মানুহক মই এইবিলাক সস্তীয়া গান মই প্ৰমোট কৰিম নেকি চ' আৰু এটা ওলাইছে কিবা মৌ বিহু নে কি বহাগ বিহুৰ আগতে চ' সেইবিলাকৰ কথা নকওঁ বাৰু কিন্তু ইয়াৰ এইটো অলপমান স্পেচিয়েল আছিল ন অসমত এটা স্পেচিয়েল আৰু ইভেন নিজক শিক্ষক বুলি পৰিচয় দিছিল শিক্ষকো হয় তেওঁ চ' এইটো বহুত বেয়া কৰিছে আৰু আইন প্ৰশাসনে ব্যৱস্থা লোৱাটো প্ৰয়োজন কাৰণ তাৰ মানে সমাজৰ ওপৰত এটা দায়িত্ব আছে কাৰণ তাৰ বহুত মানে মিলিয়ন মিলিয়ন ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ চ' ইমান ফলোৱাৰ্ছ লৈ সি যদি এনেকুৱা অশ্লীলতা বিয়পায় সমাজত চ' এইটো বহুত বেয়া কাম কৰিলে সি অশ্লীলতা একচুৱেলি বেয়া কাম মানে কি তাৰ আচল চৰিত্ৰটো উদঙাই দিছে সি আগতে যিটো নটংগী কৰি আছিলে মানুহৰ কেমেৰাৰ আগত ভাল ৰিয়েলিটিটো কিয় বেলেগ এতিয়া লাহে লাহে আচল চৰিত্ৰবিলাক ওলাই পৰিছে চ' এতিয়া গম পোৱা গ'ল যে সি আচলতে কেনেকুৱা মানসিকতাৰ মানুহ সস্তীয়া নে কিমান হেৰি চ' আইনী প্ৰক্ৰিয়াৰে যি ব্যৱস্থা লৈ হ'ব বাৰু চ' মই এতিয়াও কৈছোঁ যে মই কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত কাম কৰা মানুহ নহয় আৰু মোৰ এইবিলাকৰ প্ৰতি যে 2 টকা পাম তাক মানে গালি পাৰি তাৰ পৰা মই কিবা এটা কৈ কিনে মোৰ জনপ্ৰিয়তা নালাগে মই আগতে কৈছোঁ
গান গাই ভাল পাওঁ আৰু কিছুমান কেতিয়াবা কওঁ আৰু উপায় নহ'লে একচুৱেলি মই ভিডিঅ' এইবিলাক নকৰোঁৱে উপায় নাই যি মানে ইমান অশ্লীলতা বিয়পাইছে এইবিলাক গানৰ থ্ৰ'ৰে চ' নোকোৱাকৈ থাকিব নোৱাৰিলোঁ